জিৰ'টো চেছ এতিয়াই শেষ এইটো কি বোবা নিচিনা প্ৰমোদ বড়ো জিৰ' হেই একবাৰে জিৰ' আমাৰ সান্তালি বন্ধুবিলাকো কৈ থাকে নিয়া দাও MLA ইলেকশ্যন ৰে UPPL লিগিত মিট চিট হ বুনুক মানে জিৰ' গৈ নমস্কাৰ মাই নেম ইজ প্ৰেক্টিকেল বসুমতাৰী বড়ো কমেডিয়ান সিংগাৰ লিৰিচিষ্ট বড়ো শৰ্ট ফিল্মছ ডাইৰেক্টৰ স্ক্ৰিপ্ট ৰাইটাৰ ইউটিউবাৰ এজ ৱেল दा खोथाया जाहैबाय কথাটো হৈছে মানে মই BTC ইলেকশ্যনৰ আগত মই UPPLত গৈছিল কিন্তু মই আজিৰ পৰা UPPLত নাই UPPL মোৰ লগত মহিলাও নাই আজিৰ পৰা আর কি আজিকালিতো নহয় মানে দিনैनिफ्राय UPPLआ आंनियाव মহিলাबो गैला from today I have become bona fidely BPF supporter now from today I will be supporting BPF Bodoland People's Front हाग्रामा महिलारि खोथाया जाहैबाय माने बे BTCनि जेसेबांनाखि जाथि हारि माहारिफोर दं राभा सावथाल बर' राजबंशी मुस्लिम बेंगली हिन्दी स्पिकिं मानसिफोर आं गासैनावबो सोंनानै नायबाय आरोखि सब जनगोष्ठीर মাজত মই গৈ পেলাই হুদি চালু মানে এই MLA ইলেকশ্যনত কোনটো একবারে বেশি মানে MLA কেন্ডিডেট যেটি পেলাই স্টেট গভর্নমেন্টৰ মানে সাপোর্ট কৰিব পাৰিব এই BTCত এইটো মই সব জনগোষ্ঠীৰ মাজত গৈ পেলাই হুদিলো সবে কয় ৰাভাবিলাক কি কয় ডাইৰেক্ট কয় UPPL সেও আর সারাইমন সেও মানে UPPL মৰি গল আর উঠিব নোৱাৰিব এনেকুৱা ৰাভাবিলাক কয় আর কি মানে প্ৰমোদ বড়ো খালি গুছলাইছেন কমাইতংসা প্ৰমোদ বড়ো খালি ঠগাই মিছলিয়া কথা কয় মানে কামত নাই আর কি এনেকুৱা কয় টিনিং হাগ্রামা মহিলারিয়ন ঠিকটোয়া এনেকুৱা কয় ৰাভাবিলাক আৰু সান্তালিবিলাক কি কয় নিয়া BTC ইলেকশ্যন ৰে UPPL দ মিটেক তেহ বাকু জিতা মিটেক সান্তালিবিলাক সব কয় শ্ৰীৰামপুৰত মই গৈ থাকো বালাগাঁৱত গৈ থাকো এই BTCৰ সব কতবা মোৰ বহুত সান্তালি ফ্ৰেণ্ডছ আছে সব এনেকুৱা কয় এটা সিটৰ নিজিতে বুলি মানে मोनसेबो সিটआव देरहाया जाहैबाय बे MLA इलेक्शनाव माने UPPLआ ट्रेक्टरा आरोखि दा बिसोर बुङो डाइरेक्ट सादलफ्राबो पेरोमेन 5 बोसोर रेगी UPPL आक पार्टी द चापायना सेसुइना सावथालफ्रा डाइरेक्ट बिदि होनो जेबो गैला दा सावथालफ्रा श्रीरामपुर 3 नम्बर कन्स्टिट्युएन्सियाव माने विल्सन हासथाया देरहादोंमोन दा बिसोर माने हारियाव सासेल' बे गोरोंसिन बायदि नुनायखाय बिसोर बेखौ फाथायहरदोंमोन आरोखि दा खिन्थु UPPLआव सापर्टार गैला श्रीरामपुर 3 नाम्बारावबो एखेबारे नेपालिफ्राबो होनबाय नेपालिफोरनावबो थांनानै सोंहैबाय आङो नेपालिफ्राबो ओरैबादि होनो एखेबारे UPPL पेरालाइसिस बयो उनि हरो आइले कै काम गुर्नु सक्दैन हात पानी हल्लिउनि सक्दैन खुट्टा पानी हल्लिउनि सक्दैन माधव क्षेत्रीले एक्लैले सबै पैसा खायो हाम्रो समाजकै लागि कै काम गरेको छैन कै काम गरेको सक्दैन जेबो मावाखै माधव क्षेत्रीया UPPLनि माधव क्षेत्रीया हारसिङै जाजोबदों जोंनि समाजनि थाखाय जेबो मावाखै जोंनो जेबो होआखै नेपाली बेलाव কৈ আছে মই সব জনগোষ্ঠীৰ মাজত গৈ পেলাই মই সব হুদি চালু জিনিসটো কেনেকুৱা তার মানে UPPL ধ্বংস UPPL has ruined in 5 years itself Pramod Boro sir has no logic no psychology logic means truth psychology means the study of the mind এই বস্তুটো নাই নিজকে প্রমোদ বড়ো স্যার মোর উপৰত কোনো লিডার নাই মোর উপৰত কোনো জানা গুণা মানুহ নাই এই BTC এনেকুৱা ভাবি লৈ পেলাই মানে একবারে অকলে ধ্বংস হৈ গ'ল আর কি now UPPL has dead একবারে মরি গ'ল आरो थैनाय बादि जाबाय थैबाय बिसोर UPPLआ मालाबाबो सिखारनो हाला आरोखि दा बेनिखायनो आङो सिदा बाथ्रायै सानबाय एखेबारे मोर इटा जे टार्गेट केवल BPF মই BPFক সাপোর্ট কৰিম I will be supporting till my last breath আৰু আপোনালোকৰ মাজত কিবা মই এজন সাপোর্টার হয় মানে সদায়
ইউ পি পি এলৰ কাৰণে মই একো নকৰিম মই আজিৰ পৰা বি পি এফৰ মানে ছাপোৰ্টাৰ হ'লোঁ মানে বি পি এফৰ কাৰণে মই কাম কৰি যাম ছাপোৰ্টাৰ এজ এ ছাপোৰ্টাৰ আপোনাৰ যেহেতু আপুনি এজন সংগীত শিল্পী তো কেনেধৰণৰ আপোনাৰ কাৰ্যকলাপ কেনেকৈ হ'ব আপোনাৰ এইটো মই যিমান নেকি সংকোচৰ পৰা আমাৰ গহপুৰলৈকে কনষ্টিটুৱেঞ্চি আছে হা এই MLA ইলেকশ্যনত মই সব জায়গাত গৈ পেলাই মানে ইলেকশ্যনৰ কিবা প্ৰগ্ৰামত মই গান গাম ডাইলগ দিম বা কেম্পেইন কৰিম এইটোৱেই আৰু কি BPF 15টা 18 BPF 15টা যে সিট আছে MLA ইলেকশ্যনৰ কিবা BTC ইয়াত মানে 15টাও জিতিব আৰু কি UPPL নাই UPPL একবাৰ নাইকিয়া হৈ যাব প্ৰমোদ বড়ো জিৰ' হেই একবাৰে জিৰ' আমাৰ সান্তালী বন্ধুবিলাকো কৈ থাকে নিয়া দাও MLA ইলেকশ্যন ৰে হা UPPL লিগিত মিট সিট হ বুনুক মানে 0-0 গৈ গিয়াকু জিৰণ তো শেষ এতিয়াই শেষ এইটো কি বোবা নিচিনা একবাৰে কাম নাই জিৰণ বসুমতাৰী লৰেন্স ইছলাৰী কোকৰাঝাৰ ডিষ্ট্ৰিক্টত দুজন UPPLৰ MLA আছে একবাৰে ধ্বংস একবাৰে জীৱনত জিতিব নোৱাৰিব বেংগলী মানুহটো কি কয় জিৰণ বসুমতাৰী এই কাম নাই আমাৰ গোসাইগড় একবাৰে কাম নাই কোনো কিবা কাম কৰা নাই UPPLৰ কিবা দুজন MP আছে দিল্লীত যায় একো কিবা ডায়েৰী চাই পেলাইহে স্পীচ দি আহে কি হ'ব এইটো কোনো স্পীচ পাৱাৰ নাই কোনো লেংগুৱেজ স্পিকিং নাই হিন্দীও ভালকৈ নাজানে ইংলিছো ভালকৈ নাজানে দিল্লীত গৈ পেলাই এই ডায়েৰী চাই পেলাই UPPLৰ MP বিলাক কিবা স্পীচ দি পেলাই আহে কামত একো নাই কোনে কৰিছে কামত UPPLৰ নেতাবিলাক কি কৰিছে যেনিবা UPPLৰ কেবিনেট মিনিষ্টাৰ হেণ্ডলুম টেক্সটাইলৰ UG ব্ৰহ্ম ছাৰ আছে কি কাম কৰিছে BTS কেৱল এই এক্সাৰচাইজ কৰাটো ভিডিঅ'টো চাই তাকো আমি ফেচবুকত কেৱল এক্সাৰচাইজ আৰু কিবা শায়ৰী লিখে ভাল শায়ৰী লিখে তেখেতে এই ইয়াৰ বাদে একো নাই আপুনি কি কাৰণে গৈছিল UPPLতো মই গৈছিল যেনিবা এনে চাবলৈ মানে জিনিসটো কেনেকুৱা মই টেষ্ট কৰিছোঁ যোৱা বছৰত কোন পাৰ্টিটো ঠিক হ'ব কোন পাৰ্টিত থাকিলে মানে সমাজৰ কাৰণে এৰিয়াৰ কাৰণে ভাল হ'ব শান্তি উন্নতি এই জিনিসটো হ'ব হাগ্ৰামা মহিলাৰিক আজিকালি UPPLৰ মানুহবিলাক কি একবাৰে দোষী দি আছে এই গণ্ডগোল হ'ল কিবি হ'ল এনেকুৱা কৈ আছে এনেকুৱা নহয় প্ৰমোদ বড়োৰ দিনত বেছি গণ্ডগোল হৈছে মোৰ নিচিনা হ'লে হা হাগ্ৰামা মহিলাৰী ছাৰে 2003তে শান্তি লৈ আনা মানুহ হা আপুনি চাওক 2020ত BTR এগ্ৰিমেণ্ট হৈছে 2021-22ত দুজন ল'ৰা NDFB জংচাৰ আৰু পৰ্বতজোৰাৰ দুজনক কোনে মাৰিছে কোনে চৰকাৰ আছিলে এই সময়ত কোনে চৰকাৰ আছিলে আফটাৰ মেকিং এগ্ৰিমেণ্ট পিছ একৰ্ড হাউ কাম প্ৰমোদ বড়োৱে যোৱা মাহত যেতিয়া মানে কি কাৰিকৰ কিবা গণ্ডগোল হৈছিল এটা কথা কৈছে ল এণ্ড অৰ্ডাৰটো চৰকাৰৰ হাতত থাকে ল এণ্ড অৰ্ডাৰটো BTCৰ হাতত থাকে BTCত এনেকুৱা কৈছে তেনেহ'লে এই 2022-2021ত ল এণ্ড অৰ্ডাৰ কাৰ হাতত আছিল এই মিষ্টাৰ প্ৰমোদ বড়ো ছাৰ কাৰ হাতত আছিল 2021-22ত তেনেহ'লে বড়ো মানুহ দুজন যে গুলি কৰি পেলাই মাৰিছে কোকৰাঝাৰৰ SP অৰ্ডাৰ দিছে হেণ্ডকাপ আছিল তথাপিও মাৰিছে সাজাই পেলাই কোনে মাৰিছে এইটো হাগ্ৰামা মহিলাৰী অৰ্ডাৰ দিছিল নেকি হা বেকাৰ প্ৰমোদ বড়ো হা কেৱল আগ্ৰেগী মিঠা কামেৰি কিবা কোনো কাম নাই মই আৰু কিবা সুধিবলৈ কথা আছে